বাদাম খালে বুদ্ধি নাহে, বুদ্ধিটো জীৱনত ঠেকা খালে আহে। অপেক্ষা কৰা সকলে সেইটো পায়, চেষ্টা কৰা সকলে যিটো এৰি থৈ যায়। সেয়ে অপেক্ষা নকৰিবা। তুমি যিমান ভাবিছা তাতকৈ দুগুণ তীব্ৰতাৰে সংসাৰখন আগবাঢ়ি গৈ আছে। বেয়া সময়ত কিছুমানে ভাঙি যায় আৰু কিছুমানে ৰেকৰ্ড ভাঙি যায়। চেষ্টা ইমান শান্ত হৈ কৰা যে সফলতা চিঞৰি আহিব। আনৰ কথা শুনাজনে ভাঙি যায় আৰু নিজৰ কথা শুনাজনে নিজকে গঢ়ি লয়। যাৰ যাৰ ওপৰত জগতে হাঁহিছে সেই সকলেই ইতিহাস ৰচিছে। কৰ্মক্ষেত্ৰত হাৰি যোৱা সকলে এদিন জয়ী হৈ যায়, কিন্তু মনৰ পৰা হাৰি যোৱা সকলে কেতিয়াও জয়ী হ'ব নোৱাৰে। নিজকে আনৰ লগত তুলনা কৰাটো আটাইতকৈ ডাঙৰ মূৰ্খতা। যিসকলৰ কামৰ ওপৰত ভৰসা থাকে তেওঁলোকে চাকৰি কৰে, আৰু যিসকলৰ নিজৰ ওপৰত ভৰসা থাকে তেওঁলোকে ব্যৱসায় কৰে। যদি আপুনি দুখীয়া হৈ জন্ম হৈছে তাত আপোনাৰ একো ভুল নাই, কিন্তু দুখীয়া হৈয়ে মৰি গ'লে তাত কেৱল আপোনাৰ ভুল হ'ব। যিজন ষ্টুডেণ্টে প্ৰশ্ন সোধে সি কেৱল 5 মিনিটৰ কাৰণে মূৰ্খ হয়, আৰু প্ৰশ্ন নুসুধাসকলে গোটেই জীৱন মূৰ্খ হৈ থাকে। সফল ব্যক্তিসকলে নিজৰ সিদ্ধান্তৰে সংসাৰখনক সলনি কৰি দিয়ে, আৰু অসফল ব্যক্তিসকলে সংসাৰৰ ভয়ত নিজৰ সিদ্ধান্তই সলাই লয়। যদি আপুনি শুদ্ধ তেতিয়া একোৱে প্ৰমাণ কৰিব নালাগে, সময়ে সকলো প্ৰমাণিত কৰি দিব। ভগৱানৰ ভৰসাত ৰৈ নাথাকিবা, হয়তো ভগৱান তোমাৰ ভৰসাত ৰৈ আছে। মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয় তুমি কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। যদি আপুনি সেইজন ব্যক্তিৰ অপেক্ষাত ৰৈ আছে যিজনে আপোনাৰ জীৱনটো সলনি কৰি দিব, তেতিয়া আইনাত নিজকে চাই লওক। শত্ৰু বনাবলৈ কাৰোবাৰ লগত যুঁজিব নালাগে, সফল হৈ যোৱা, শত্ৰু উপহাৰত পাবা। কোনো লক্ষ্যই মানুহৰ সাহসতকৈ ডাঙৰ নহয়। হাৰিটো সেইসকলে যায় যিসকলে নুযুঁজে। হাৰি যোৱাটো আৰু জয়ী হোৱাটো আমাৰ ওপৰতে ডিপেণ্ড কৰে। মানি লোৱা যদি হাৰ, আৰু জেদ ধৰা যদি জয়ী। ভৰসা নিজৰ ওপৰত ৰাখিলে শক্তি বাঢ়ে, আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতা বাঢ়ে। সপোন সেইটো নহয় যিটো আপুনি শুই শুই দেখে, সপোনটো সেইটো যিটোৱে আপোনাক শুব নিদিয়ে। যেতিয়া তোমাৰ জন্ম হৈছিল তেতিয়া কেৱল তুমি কান্দিছিলা, আৰু গোটেই সংসাৰে আনন্দ কৰিছিল। তুমি জীৱনত এনেকুৱা কিবা কৰি যোৱা যেতিয়া তুমি মৰিবা গোটেই সংসাৰে কান্দিব আৰু তুমি আনন্দ কৰিবা।